বহুতে ভাবে সফলতা সেই সকল ব্যক্তিহে লাভ কৰে যাৰ টেলেণ্ট আছে আৰু ভাবে যাৰ জন্মৰ পৰা বৰ বিশেষ একো নাই তেওঁ জীৱনত বৰ ডাঙৰ একো কৰিব নোৱাৰে। কিন্তু সত্য কথাটো তাতকৈ অকণমান বেলেগ। প্ৰকৃত কথাটো এইটো যে টেলেণ্টে অকল আৰম্ভণিটোহে দিব পাৰে, কিন্তু সফলতা অকল অভ্যাসে দিয়ে, প্ৰেক্টিছে দিয়ে। ইতিহাস সাক্ষী আছে যিয়ে সদায় নিজক অকণমান হ'লেও উন্নত কৰিবলৈ চেষ্টা কৰিছে তেওঁই শেষত সফল হয়। কাৰণ টেলেণ্টৰ সীমা আছে, কিন্তু প্ৰেক্টিচৰ কোনো সীমা নাই। সৰু ল'ৰা এজন যেতিয়া খোজ কাঢ়িবলৈ শিকে সেয়া জানো টেলেণ্টৰ জোৰত খোজ কাঢ়ে? সি বাৰে বাৰে উঠে, পৰি যায়, কান্দে, আকৌ উঠিবলৈ চেষ্টা কৰে। এই যে অভ্যাস, এই অভ্যাসে মানুহক অসম্ভৱ যেন লগা কামো শিকাই দিয়ে। আমি কোনোবা এজন লোকক দেখি সহজকৈ কৈ দিওঁ মানুহজন খুব টেলেণ্টেড বুলি, কিন্তু আমি তেওঁৰ সেই হাজাৰ ঘণ্টাৰ কষ্ট নেদেখোঁ যি তেওঁ দীঘলীয়া সময় ধৰি মনে মনে কৰি আহিছে। মানুহে ফলাফল দেখে, প্ৰচেছটোলৈ নাচায়। আপুনি হয়তো এইটো দেখিছে, স্কুল বা কলেজত কোনো ছাত্ৰ খুব টেলেণ্টেড যেন লাগিছিল, পিছত সেইজন ছাত্ৰ বৰ বেছি আগলৈ যাবলৈ নোৱাৰিলে। কিন্তু তাৰ সলনি বহুজন সাধাৰণ ছাত্ৰই নিতৌ কষ্ট কৰি জীৱনৰ উচ্চ স্থান লাভ কৰিলে। তাৰ কাৰণ হ'ল এটাই, নিৰন্তৰ অভ্যাস। অভ্যাসে আপোনাক শক্তিশালী কৰি তোলে, ধৈৰ্য শিকায়। সকলোতকৈ ডাঙৰ কথা এইটো যে প্ৰেক্টিছে আপোনাক হাৰিলে ভয় নকৰিবলৈ শিকায়। যেতিয়া নিতৌ কোনোবা এটা কাম কৰি গৈ থাকে সেই কামটো আপোনাৰ অভ্যাসত পৰিণত হয়। আৰম্ভণিতে কামটো টান যেন লাগে, তাৰপিছত লাহে লাহে সহজ হৈ গৈ থাকে। আৰু এদিন এনে আহে সেই কামটো আপোনাৰ বাবে শক্তি হৈ পৰে। সেই কামে আপোনাক বহু আগলৈ লৈ যায়। সমস্যাটো এইটো যে আজিকালি বহুতে সোনকালে ফলাফল বিচাৰে। 2-4 দিন কষ্ট কৰে আৰু যদি সফলতা নাপায় হাৰি যোৱা বুলি ধৰি লয়। কিন্তু সঁচাটো এইটো যে সফলতা হঠাৎ নাহে, নিতৌ কৰা সৰু সৰু চেষ্টাৰ পৰা আহে। দিনে যদি কোনো লোকে 1% উন্নত কৰাৰ চেষ্টা কৰে নিজক, তেনেহ'লে 1 বছৰৰ পিছত তেওঁ আনতকৈ বহু গুণ আগুৱাই যায় বা উন্নতি হয়। প্ৰেক্টিচৰ সেয়ে যাদু। প্ৰেক্টিছে আপোনাৰ আত্মবিশ্বাস বঢ়ায়। ইফালে বাৰে বাৰে অভ্যাস কৰাৰ ফলত আপোনাৰ নিজৰ ওপৰত বিশ্বাস জন্মে। আৰু যি ব্যক্তিৰ নিজৰ ওপৰত ভৰসা হৈ যায়, বিশ্বাস হৈ যায়, তেওঁক বাধা দিয়াটো কঠিন হৈ পৰে। টেলেণ্টে আপোনাক আৰম্ভণিটোহে কৰাই দিব পাৰে, কিন্তু লক্ষ্য স্থানলৈ লৈ যোৱাৰ কাম প্ৰেক্টিছে কৰে। বহুতে তেওঁলোকৰ বিফলতাৰ কাৰণ এইটো কয় যে তেওঁলোকৰ ওচৰত টেলেণ্ট নাই। সত্য কথাটো এইটো যে তেওঁ সিমান অভ্যাস আৰু কষ্ট কৰা নাই যিমান প্ৰয়োজনীয় আছিল। যদি সঁচাই জীৱন জীয়াব বিচাৰিছে তেনেহ'লে টেলেণ্টৰ পিছত নহয়, প্ৰেক্টিচৰ পিছত দৌৰক। কাৰণ টেলেণ্টে কেতিয়াবা বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু প্ৰেক্টিছে কেতিয়াও সেই বিশ্বাসঘাতকতা নকৰে। সেই প্ৰেক্টিছে আপোনাক এনেকুৱা এখন ঠাইলৈ লৈ যায় যি ঠাইত আপোনাক দেখি আনে কয় মানুহজন বৰ টেলেণ্টেড বুলি। কিন্তু আন লোকে সেয়া নেদেখে, সেই টেলেণ্টৰ আঁৰত কিমান দিন, কিমান ৰাতি, কিমান কষ্ট পাৰ হৈ গৈছে। কিমানবাৰ বিফল হোৱাৰ পিছতো হাৰি যোৱা নাই। যদি আজি আপুনি ভাবিছে আপুনি আনতকৈ কম টেলেণ্টেড, নিৰাশ নহ'ব, কাৰণ সময় শেষ হৈ যোৱা নাই। যদি নিতৌ অভ্যাস কৰে, নিতৌ নিজক শুধৰাই হাৰ মানিবলৈ অস্বীকাৰ কৰে, এদিন সেইসকল লোকে যিয়ে আজি আপোনাক দুৰ্বল বুলি ভাবিছে তেওঁলোকে আপোনাৰ সফলতাৰ কাহিনী আনক ক'ব। এই প্ৰেক্টিচ ইমান শক্তিশালী কিয়? কাৰণ প্ৰেক্টিছে মানুহক সেই স্তৰলৈ লৈ যায় য'ত অসম্ভৱো সম্ভৱ যেন লগা হয়। সফল লোক আৰু সাধাৰণ লোকৰ মাজত পাৰ্থক্য ইয়াতেই যে সফল লোকে তেতিয়াও অভ্যাস কৰে যেতিয়া তেওঁৰ মন নাযায়। যেতিয়া আনে শুই থাকে তেতিয়াও তেওঁ অভ্যাস কৰি থাকে। বেছিভাগ মানুহে নিজৰ মনৰ মতে কাম কৰে, মন হ'লে কৰিম, নহ'লে নকৰোঁ। কিন্তু যিসকল লোক সফল হয় তেওঁ মনলৈ ৰৈ নাথাকে। নিতৌ কোনো ব্যক্তিয়ে যদি 1 ঘণ্টাও নিজৰ লক্ষ্যৰ প্ৰতি অভ্যাস কৰে, বছৰতেও 365 ঘণ্টা কষ্ট কৰা হ'ব। আৰু সেই 365 ঘণ্টাই তেওঁক আনৰ পৰা পৃথক কৰিব। সমস্যাটো ইয়াত নহয় যে মানুহৰ টেলেণ্ট নাই, সমস্যাটো ইয়াত যে মানুহে নিতৌ অভ্যাস নকৰে। আৰম্ভণিটো বৰ উৎসাহত কৰে, কিন্তু কিছুদিন পিছত ভাগৰি যায়। কিন্তু যিজনে হাৰি নাযায় তেওঁই এদিন জিকে। আৰম্ভণিতে এটা ভয় লাগে, যদি মই বিফল হওঁ তেন্তে কি হ'ব? মানুহে যদি হাঁহে তেতিয়া কি হ'ব? কিন্তু সেই কাম বাৰে বাৰে কৰাৰ ফলত সেই ভয় দূৰ হ'ব ধৰে।